বিহুৰ পিঠাৰ কাৰণে প্ৰস্তুতি চলাইছোঁ। আপোনালোকে চাই থাকিব। মই আপোনালোকক বেলেগ বেলেগ ধৰণৰ পিঠা বনাই দেখাম। এয়া বৰা চাউল চালি আছোঁ। পিঠা মই ধুনীয়াকৈ চালি থৈ দিছোঁ। অলপ দেৰি থলোঁ ফ্ৰিজত, যিহেতু মই মিক্সিত পিচিছোঁ। এতিয়া ইয়াৰে মই আপোনালোকক কেইটামান নিমখ পিঠা বনাই দেখুৱাম। এইখিনি কিন্তু মই পূৰা হাতেৰে হেঁচি থৈছোঁ। এনেকৈ আপোনালোকে অলপ অলপকৈ পিঠা বনাই খাই থাকিব পাৰিব। আৰু বাকী যোনখিনি পিঠা থাকি গ'ল সেইখিনি মই পুনৰ হাতেৰে এনেকৈ হেঁচি থৈ দিম। এই ঢাপটো নাভাঙো, আকৌ পুনৰ হেঁচি হাতেৰে এনেকৈ থৈ দিম। আৰু ঢাকন মাৰি ফ্ৰিজত থৈ দিলে অন্ততঃ 2-3 দিনৰ পিছত মই পুনৰ ইচ্ছা কৰিলে পিঠা বনাই খাব পাৰোঁ। এয়া চাওক, ইয়াত প্ৰায় মই 5-6 হেতা পিঠাগুড়ি লৈছোঁ। আৰু ইয়াতে মই অকণমান নিমখ দি দিম, একদম অলপ। আৰু দিম বেকিং পাউডাৰ। সৰু চামুচ এখনেৰে, সম্পূৰ্ণ এচামুচ নহয়, তাতকৈ অলপ কম। আৰু দিম কালজিৰা। এইখিনি এতিয়া হাতেৰে মই ভালকৈ মিক্স কৰি ল'ম। ইয়াত মই বেলেগ চাউল ব্যৱহাৰ কৰা নাই, অকল বৰা চাউলে লৈছোঁ। এতিয়া অলপ অলপকৈ পানী দি, বেছি পানী নিদিওঁ, অলপ অলপকৈ পানী দি এইখিনি মই মঠি পেলাম। এয়া চাওক, মঠি মই এনেকৈ কৰি ল'লোঁ। পূৰা এনেকুৱা আটাৰ ডো টাইপৰ কৰি ল'লোঁ। এতিয়া ব'লক পিঠা ভাজোঁ। এইফালে কেৰাহীত মই তেল গৰম কৰি লৈছোঁ। এতিয়া এনেকৈ গোল কৰিছোঁ আৰু তেলত দি দিছোঁ। তেল কিন্তু বহুত বেছি গৰম নকৰিব, নহ'লে পিঠাৰ ওপৰটোহে সিজিব, ভিতৰতো ভালকৈ নিসিজিব। হাতত এনেকৈ কৰি ল'ব, অকণমান প্ৰেছ কৰি তেলত। এয়া চাওক, এবাৰত মই প্ৰায় 5-6টাকৈ পিঠা ভাজিছোঁ। কিমান ধুনীয়া ফুলা ফুলা হৈছে। ঘৰত যদি কোনোবা মিঠা খাব নোৱাৰা থাকে, তেতিয়াহ'লে আপোনালোকে এনেকৈ পিঠাৰ লগত অকণমান নিমখ সানি কালজিৰা আৰু বেকিং দি এনেকৈ পিঠা বনাব পাৰে। খাবলৈ খুব সোৱাদ হয়। কিমান ধুনীয়াকৈ ফুলা ফুলা হৈ গৈছে চাওক। এয়া চাওক, প্ৰথমে দিয়া পিঠাখিনি, এইখিনি গোটেইখিনি ফুলি গ'ল ধুনীয়াকৈ, সিজিলেও। জুইটো কিন্তু মই মিডিয়াম ফ্লেমত ৰাখিছোঁ। এয়া অকণমান ৰং এটা আহিবলৈ দিম, একেবাৰে বগা বগা হৈ থাকিলেও ভাল নালাগে। অকণমান ৰঙা ৰং এটা আহিলে এইখিনি নমাই ল'ম। এয়া চাওক, এইখিনি মই নমাই লৈছোঁ। পুনৰ কেইটামান আকৌ পিঠা ভাজিম। এয়া এইখিনি পিঠাও মোৰ ভজা হৈ গৈছে। এতিয়া ব'লক আপোনালোকক দেখুৱাওঁ গুড় দি বনোৱা বৰপিঠা। এতিয়া বৰপিঠা বনাবৰ কাৰণে মই গুড়খিনি গলাই লৈছোঁ। এইখিনি পিঠা বনোৱা গুড় হয়। আৰু ইয়াতে মই অকণমান পানী দি এইখিনি উতলাই ল'লোঁ। অলপমান কুহুমীয়া গৰম হৈ থাকোঁতেই ইয়াতে মই দি দিম পিঠাগুড়ি। প্ৰায় 6 চামুচমান মই পিঠাগুড়ি দিছোঁ। আৰু ইয়াতে প্ৰায় আছে 1.5 হেতামান ময়দা। তেতিয়া পিঠাটো অলপমান কোমল হ'ব, খাবলৈ ভাল হ'ব।
আৰু ইয়াতে সৰু চামুচেৰে 1 চামুচতকৈ অলপমান কম বেকিং আৰু কেইটামান দিম ভাজি থোৱা চফ। ই গোন্ধটো ভাল কৰিব আৰু যেতিয়া মুখত পৰিব খুব ভাল লাগে। এতিয়া এইখিনি মই ভালকৈ মিক্স কৰি লওঁ। এইখিনি মই ধুনীয়াকৈ সানি ল'লোঁ। চাওক পূৰা আটা মঠাৰ নিচিনাকৈ। এয়া ৰংটো চাওক কি ধুনীয়া হৈছে, লাইট এটা ব্ৰাউন কালাৰ আহিছে। অকণমান ময়দা মিলালে, যিহেতু গুড় দিয়া হয়, অকণমান গুড় দিলে টান টান হৈয়ে যায়, ইমান বেছি কোমল হৈ নাথাকে। সেইকাৰণে অকণ ময়দা মিলালে অকণমান লিকটীয়াটোও থাকিব, কিন্তু খায়ো সোৱাদ লাগিব আৰু পটককৈ টান হৈ নাযায়। সেইকাৰণেহে মই অকণমান ময়দা মিলাইছোঁ। যদি আপোনালোকে নিদিয়ে তেতিয়াও কথা নাই। এইখিনি হৈ গ'ল। এতিয়া বলক এইখিনিৰো পিঠা ভাজোঁ। এয়া যিহেতু নিমখ পিঠা বনায়েই গৈছিলোঁ, তেল গৰমেই হৈ আছে। ইয়াত এতিয়া মই এইকেইটা পিঠা বনাম। এয়া পিঠা লুটিয়াইছোঁ। কিমান ধুনীয়া এটা ৰং আহিছে চাওক। জুইটো কিন্তু আপোনালোকে মিডিয়াম ফ্লেমতে ৰাখিব, একেবাৰে বঢ়াই নিদিব। বাকীটো আমি যিসকলে বনাই থাকোঁ তেওঁলোকেতো জানোৱেই। মই নতুন যোন ৰান্ধনি তেওঁলোকৰ কাৰণেহে মই কথাখিনি কৈছোঁ। আৰু আপোনালোকৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা চলিছে জনাব। আমাৰ এয়া পিঠা বনাই আছোঁ। এয়া চাওক পিঠাৰ কি ধুনীয়া এটা ৰং আহিছে। প্ৰতিটো পিঠাই কি ধুনীয়াকৈ বল বল হৈ পেলাই ফুলিছে। আপোনালোকে এনেকৈ কৰি ল'লে প্ৰতিটো পিঠা দেখিবলৈ একেই হ'ব। এনেকৈ কৰি পেলাই এবাৰ কৰি চাব, বনাই চাব আৰু মোক কমেণ্টৰ মাধ্যমেৰে জনাব আপোনালোকে কেনেকুৱা পাইছে। এতিয়া পিঠাকেইটা উঠাই ল'ম। যেতিয়া থৈ দিম তেতিয়া ৰংটো আৰু অকণমান ক'লা হ'ব। সেইকাৰণে মই ইমানখিনি ৰং আহোঁতে উঠাই দিছোঁ। ঠাণ্ডা হ'লে ইয়াৰ ৰংটো আৰু অকণমান ক'লা হৈ যাব। এতিয়াই যদি বৰকৈ ৰঙা হ'বলৈ দিওঁ তেতিয়াহ'লে থৈ দিলে বেছি ক'লা নিচিনা হ'ব। আৰু কথা এটাও আছে নহয় যে মানুহে জিভাত সোৱাদ পোৱাৰ আগতে চকুৰে সোৱাদটো আগতে পায় বুলি। সেইকাৰণেহে দেখাটো বহুত মেটাৰ কৰে, নহয় জানো? এয়া চাওক, এয়া চাওক নিমখ পিঠা আৰু গুড় দি বনোৱা বৰপিঠা দুয়োটাই ৰেডি হৈ গ'ল। আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। মোৰ খানা মেইন চেনেলটোক আপোনালোকে এনেকৈ মৰম দি যাব, যাতে মই আগুৱাই যাব পাৰোঁ। আপোনালোকৰ মৰম মোৰ বাবে বহুতেই প্ৰয়োজনীয়। এনেকুৱা নতুন নতুন ভিডিঅ' লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহিছোঁ, ধন্যবাদ। ভাল ভাল বনাব আৰু সৰহ সৰহকৈ খাব, কাৰণ খানা মেইন। আকৌ লগ পাম দেই।